তো হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল অসম বস্তুলৈ স্বাগতম জনাইছোঁ। মই অলপমান আজি ফুৰিবলৈ যাওঁ, মানে SSC পৰীক্ষা দিবলৈ যাওঁ গুৱাহাটী। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক। তেনে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। সেই গাইছ, ফাইনেলি এতিয়া আমি টিকেট ল'লোঁ। সেই গাইছ, এতিয়া আমি ফাইনেলি টিকেট লোৱা হ'ল। ট্ৰেইন আহি আছে ব্ৰহ্মপুত্ৰ। এতিয়া বজাত 9:15 হ'ল। ট্ৰেইন ব্ৰহ্মপুত্ৰ ট্ৰেইন আহি আছে। তাৰপিছত উঠি পিনে যাম। ভিডিঅ'টো শেষলৈকে চাব। তো গাইজ ফাইনেলি এতিয়া আমি ট্ৰেইনত উঠিলোঁ। তো গাইজ আৰু এটা কথা, ট্ৰেইনটো ইমান গোন্ধ থাকাই নাযায়, মাস্ক পিন্ধিও থকা নাযায়, ইমান গোন্ধ ট্ৰেইনখন, বহুত লেতেৰা ট্ৰেইনখন। 4 ঘণ্টা এনেকৈ থাকি যাব লাগিব। ঘুমাবও নোৱাৰোঁ, ঘুমালে ৰিক্স, কাগজ পাতিবিলাক আছে ঘুমালেতো লৈ যায়, মোৰ জীৱনটাই ধ্বংস হৈ যাব। পৰীক্ষাটো দিবই নোৱাৰে SSC, আৰু বাকী লাইফটো মোৰ বৰবাদ হৈ যাব কাগজ পাতিবিলাক হাৰালে। যাওঁ আৰু এনেকৈ গংগতি কৰি। তো গাইজ আহি পালোঁ সেয়া কামাখ্যা 2:19 পঞ্চাই দিব। এতিয়া আমি 22 আহি পালোঁ। তো গাইজ ফাইনেলি আমি কামাখ্যাত আহি পালোঁ। এতিয়া আমি বহি থাকিব লাগিল। এতিয়া 2:19 হ'ল, তো 5টা মানতহে যাম পিকুম টাৱাৰ টেক্সি লৈ। ৰিপ'ৰ্টিং টাইম আছে 7টাত আমাৰ। তাকে ইয়াতে বহি 5টা মানত থাকোঁ আৰু কেনেকৈ যাম, ৰাতি হৈ আছে, আন্ধাৰ। ইমান আগত যায়ো লাভ নাই। চাওঁ যে গুৱাহাটীৰ মহ। হেল্ল' গাইজ, যেতিয়া মই পৰীক্ষা দিয়া হ'ল, যাব ওলাইছোঁ, প্লেটফৰ্মত আছোঁ। বাকীখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বাই।